সকলোকে প্ৰথমতে সুপ্ৰভাত। মই সুস্মিতা আপোনালোকৰ সৈতে আৰু এইজন হ'ল মোৰ দাদা অজয়। আৰু এতিয়া আপোনালোকে চাই আছে ডেইৰী ফাৰ্ম অফ আছাম। আমাৰ এই ফাৰ্মত ৰাতিপুৱা উঠিয়েই কি কাম কৰা হয় এয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ক'ব গ'লে মই একো কাম নকৰোঁ, গোটেই মানে গৰু পোহা আৰু মানে যি কৰা হয় গৰুৰ গাখীৰ খিৰোৱাৰ পৰা গৰুক দানা দিয়াৰ লগতে গৰুৰ ঠাইখিনি পৰিষ্কাৰ কৰি ৰখা আৰু গৰুক গা ধুওৱা চব মোৰ দাদাই কৰে। ব'লক আমি সকলোৱে চাওঁ দাদাই কেনেকৈ কি কৰি আছে। আমাৰ গোহালিটো ইমান লেতেৰা হৈ আছে। দাদা ৰাতিপুৱাৰ পৰা গোহালিতে লাগি থাকে আৰু মানে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰে। পৰিষ্কাৰ কৰাৰ পিছতো আকৌ লেতেৰা হৈ যায়। আপোনালোক চাবই পাৰিব আকৌ কেনেকৈ লেতেৰা হৈ যায়। এই পোৱালিটো যে বহুত মৰম লগা, মানে ইমান মৰমীয়াল। তাই চাওকচোন মানে মূৰটো উঠাই দিছে তাইক অলপ মৰম কৰি দিবলৈ। মোৰ মানে বহুত বেছি ভাল লাগে তাইক। আৰু এতিয়া দাদাই ঝাৰু মাৰিব, গোহালিটো ঝাৰু দি পৰিষ্কাৰ কৰি দিব। এতিয়া মানে খেৰ দিছিলে ন ৰাতি, তো মানে খেৰখিনিৰ মানে গুৰিবিলাক এনেকৈ পৰি আছে। সিহঁতে খাই সৰু কৰি পেলাই ন, তেতিয়া এনেকৈ গুৰিবিলাক পৰি থাকে। তে এইবিলাক চাফা কৰি দি আছে, পিছত পানী মাৰি দিব দাদাই। আমাৰ গাইকেইজনী কেনেকুৱা লাগিছে ক'ব দেই চবেই। মোৰ কিন্তু বহুত ভাল লাগে। আপোনালোক ক'ব আমাৰ গাইকেইজনী মানে আপোনালোকৰ কেনেকুৱা লাগিছে। আমাৰ এতিয়া ক'ব গ'লে চাফাই কাম হৈ গ'ল। এতিয়া আমাৰ গাইকেইজনীক দানা খুৱাবলৈ দাদাই ডাঙৰ গৰু দানা খোৱা চৰিয়াবোৰ ওলাই লৈছে। এতিয়া তাত মানে কিমান কোৱান্টিটি দানা দিয়ে আমি চাওঁ ব'লক। আমাৰ আগৰ দানাৰ বস্তাটো শেষ হৈ গ'ল, এতিয়া নতুন আৰু এটা বস্তা খুলি আছে। আপোনালোক এই দানাটো কি দানা বুলি কয়? আমাৰতো এইটো গোটা দানা বুলি কয়, নামটো হ'ল বৃন্দাবন। আমাৰ গাইকেইজনীক দুটা দানা খুওৱা হয়, এটা হ'ল বৃন্দাবন। এই গোটা দানাটো এয়া দি আছে যে এচৰীয়াকৈ দি আছে, সৰু চৰিয়া দি, আৰু এটা চাপৰ এচৰীয়াকৈ দি আছে। আপোনালোকে এই দানাবোৰক কি দানা বুলি কয় জনাবচোন কমেণ্ট কৰি। ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট পাৰ্টৰ বাবে অপেক্ষা কৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ।